স্কলাৰশ্বিপ হিচাপে অনুদান প্ৰদান কৰিছে। যিসকল মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীসকলক ৩,৫০০ টকাকৈ আৰু যিসকল হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰি ডিগ্ৰীত পঢ়ি আছে সেইসকলক ৪,০০০ টকাকৈ অনুদান প্ৰদানৰ আসাম সাহিত্য পৰিষদৰ এলেকাত থকা জনজাতি ছাত্ৰ ছাত্ৰী শিক্ষাৰ প্ৰতি জাগৰণ আৰু জনজাতিসকলৰ মাজত এটা ভাল পৰিৱেশ লৈ অহাৰ এক চিন্তা চৰ্চাৰে ৰাভা আসাম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱে ট্ৰাইবেল ৱেলফেয়াৰৰ পৰা ইংৰাজী 2018 আৰু 19 বিত্তীয় বৰ্ষৰ ট্ৰাইবেল ৱেলফেয়াৰ ফাণ্ডৰ পৰা যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত মেৰিট বেচিছত পাছ কৰাৰ ছাত্ৰসকলৰ বাহিৰেও জনজাতিসকলৰ যিসকল পুৱাৰ ষ্টুডেণ্ট আছে সেই ছাত্ৰ ছাত্ৰীসকলকো ওৱান টাইম হিচাপে তেওঁলোকৰ জলপানৰ কাৰণে সামান্য পৰিমাণৰ আৰ্থিক স্কলাৰশ্বিপ হিচাপে অনুদান প্ৰদান কৰিছে। যিসকল মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীসকলক ৩,৫০০ টকাকৈ আৰু যিসকল হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰি ডিগ্ৰীত পঢ়ি আছে সেইসকলক ৪,০০০ টকাকৈ অনুদান প্ৰদানৰ আলোচনা মৰ্মে সিদ্ধান্ত লোৱাৰ পিছত চেক প্ৰদানৰ ব্যৱস্থা কৰিছে। আজি মই মোৰ সমষ্টি জয়ৰামখাচী সমষ্টিত কাউন্সিল অফিচৰ পৰা চেক লৈ ডিগ্ৰী লেভেলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেককে 10জন ছাত্ৰ ছাত্ৰীক ৪,০০০ টকাকৈ চেক প্ৰদান কৰা হ'ল আৰু যিসকল মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে সেইসকল ব্যক্তিক ৩,৫০০ টকাকৈ চেক প্ৰদান কৰা হ'ল। মই আশা ৰাখিছোঁ মোৰ সমষ্টিৰ জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় এটা শিক্ষাৰ প্ৰতি ভাল জাগৰণ আহিব আৰু ভাল পৰিৱেশ আহিব আৰু জনজাতিসকলৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আশা ৰাখিলোঁ।